নমস্কাৰ বন্ধুসকল, আজিৰ কাহিনীটো শুনাৰ পিছত হয়তো আপোনাৰো কোনো পুৰণি স্মৃতি মনত পৰিব। হয়তো আপোনাৰ জীৱনতো এনে কোনো মানুহ আছে যাক আপুনি অন্তৰৰ পৰা ভাল পাইছিল, কিন্তু সময় আৰু পৰিস্থিতিয়ে আপোনালোকক একেলগে থাকিবলৈ নিদিলে। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আজিৰ কাহিনী হৈছে দীপ আৰু ৰশ্মিৰ এটা প্ৰেমৰ কাহিনী, এটা অপেক্ষাৰ কাহিনী আৰু এটা অপূৰ্ণ ভালপোৱাৰ কাহিনী। এখন সেউজীয়া ধুনীয়া গাঁও, চাৰিওফালে ধাননি পথাৰ, নৈ, গছ-গছনি আৰু চৰাইৰ মাত। সেই গাঁৱতেই বাস কৰিছিল দীপ আৰু ৰশ্মিয়ে। দুয়ো একেখন কলেজতে পঢ়িছিল। প্ৰথম দিনা কলেজত দেখা হোৱাৰ সময়ত তেওঁলোকে ভাবিব পৰা নাছিল যে এদিন তেওঁলোকৰ জীৱন ইমান ওচৰ চাপিব। ধীৰে ধীৰে বন্ধুত্ব আৰম্ভ হ'ল। একেলগে পঢ়া, লাইব্ৰেৰীত বহা, কলেজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা, সকলোবোৰে তেওঁলোকক আৰু ওচৰলৈ আনিলে। ৰশ্মিৰ হাঁহিটো দেখিলেই দীপৰ দিনটো ভাল হয় যাতে, আৰু দীপৰ সৰল কথাবোৰ শুনি ৰশ্মিও হাঁহি উঠিছিল। কিছু দিনৰ পিছত দুয়ো বুজি পালে এই সম্পৰ্ক কেৱল বন্ধুত্বত সীমাবদ্ধ নাই, ই প্ৰেম, এটা নিস্বাৰ্থ, সঁচা আৰু গভীৰ প্ৰেম। দিন বাগৰাৰ লগে লগে তেওঁলোকে ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে। এদিন এখন সৰু ঘৰ হ'ব, ঘৰৰ সন্মুখত ফুলৰ বাৰী, সন্ধিয়া দুয়ো একেলগে বহি চাহ খাব আৰু জীৱনৰ সকলো সুখ দুখ একেলগে ভাগ বতৰা কৰিব। কিন্তু ভাগ্যই যেন আন কিবা লিখি থৈছিল। কলেজ শেষ হোৱাৰ পিছত দীপে চাকৰিৰ সন্ধানত গুৱাহাটীলৈ যাবলগীয়া হ'ল। বিদায়ৰ দিনা ৰশ্মিৰ চকুত চকু পানী আহিছিল। দীপে হাতখন ধৰি কৈছিল, মই সোনকালে উভতি আহিম, তুমি কেৱল মোৰ অপেক্ষা কৰিবা। ৰশ্মিয়ে মিচিকে হাঁহি ক'লে, মই সদায় অপেক্ষা কৰিম। তাৰ পিছত আৰম্ভ হ'ল দূৰত্বৰ সম্পৰ্ক। প্ৰতিদিনে ফোন, প্ৰতিদিনে মেছেজ, ৰাতি দেৰিলৈ কথা, সপোনবোৰ আগৰ দৰেই জীয়াই আছিল। কিন্তু জীৱন সদায় একেই নাথাকে। চাকৰিৰ চাপ বাঢ়িল আৰু দীপ ব্যস্ত হৈ পৰিল। ইফালে ৰশ্মিৰ ঘৰতো বিয়াৰ বাবে চাপ আৰম্ভ হ'ল। ৰশ্মিয়ে বহুবাৰ দীপক কথাবোৰ ক'ব বিচাৰিছিল, কিন্তু প্ৰতিবাৰে ভাবিছিল আজি নহয় কাইলৈ ক'ম। সেই কাইলৈটো কেতিয়াও নাহিল। এদিন ৰশ্মিৰ পৰিয়ালে তাইৰ বিয়া ঠিক কৰি পেলালে। ৰশ্মিয়ে কান্দি কান্দি দীপক বহুবাৰ ফোন কৰিলে, বহুবাৰ মেছেজ পঠিয়ালে, কিন্তু সেই সময়ত দীপ এটা গুৰুত্বপূৰ্ণ প্ৰশিক্ষণত আছিল। ফোন বন্ধ, যোগাযোগ নাই, সময় বাগৰি গ'ল, বিয়াৰ দিন কাষ চাপি আহিল, আৰু যেতিয়া দীপে সকলো জানিলে তেতিয়া বহু দেৰি হৈ গৈছিল। দীপে এক মুহূৰ্তও নষ্ট নকৰি গাঁৱৰ ফালে ৰাওনা হ'ল। তাৰ হৃদয়ত এটাই আশা আছিল, হয়তো এতিয়াও সকলো শেষ হোৱা নাই। সন্ধিয়া সময়, ব্ৰহ্মপুত্ৰৰ পাৰ, সূৰ্য অস্ত যাবলৈ ওলাইছে, আৰু তাতে থিয় হৈ আছিল ৰশ্মি। চকুত অশ্ৰু, মুখত বেদনাৰ ছাঁ। দুয়ো কিছু সময় একো নক'লে, কেৱল ইজনে সিজনক চাই থাকিল। তাৰ পিছত ৰশ্মিয়ে লাহেকৈ ক'লে, দীপ, মই তোমাক পাহৰিব নোৱাৰিম। দীপৰ চকুৰ কোণত চকুৰ পানী জমা হৈ গৈছিল। সিও ক'লে, ময়ো তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ, কিন্তু হয়তো এইবাৰ আমাক এৰিব লাগিব। সেই মুহূৰ্তত দুয়োৰে হৃদয় ভাঙি গৈছিল, কিন্তু ভাগ্যৰ সন্মুখত তেওঁলোক অসহায় আছিল। কেইদিনমানৰ পিছত ৰশ্মিৰ বিয়া হৈ গ'ল। দীপ আকৌ গুৱাহাটীলৈ উভতি গ'ল। জীৱন চলি থাকিল, সময় বাগৰি থাকিল, কিন্তু কিছুমান স্মৃতি কেতিয়াও পুৰণি নহয়। বহু বছৰ পিছতো দীপে মাজে মাজে ব্ৰহ্মপুত্ৰৰ পাৰত বহি থাকে, নদীৰ ঢৌবোৰ চাই থাকে, আৰু মনত পেলায় এজনী ছোৱালীক, যিয়ে এসময়ত তাৰ সমগ্ৰ পৃথিৱী আছিল। হয়তো তেওঁলোক একেলগে থাকিব নোৱাৰিলে, কিন্তু ভালপোৱাটো কেতিয়াও শেষ নহ'ল, কাৰণ
কিছুমান মানুহ জীৱনত আহে থাকিবলৈ নহয়, এটা সুন্দৰ স্মৃতি হৈ থাকিবলৈ আহে। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।